নমস্কাৰ সকলোকে মোৰ আন এটা মিনি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ইয়াৰ ৰাতিপুৱাই খাইছোঁ মেগী, কাৰণ আজি ঘৰতে থাকিম যিহেতু, সেইকাৰণে বোলো আজি কি খাওঁ কি নাখাওঁকৈ এয়া মেগী দি আৰম্ভ কৰিলোঁ। তাৰপিছত আকৌ অলপমান পিছত মোক কিবা এটা খাওঁ লাগিলেই নহয়, সেইকাৰণে ইয়াৰ কল আছিলে, কলকেইটা বেয়াই হৈ গৈছে দেখিছেনে অকণমান। ঘৰৰে কল, মালভোগ কল, তথাপিও বেয়া হৈ গৈছে, কিয় জানো গৰমটোৰ কাৰণে নেকি চাগে। সেইকাৰণে এনেকৈ জুচ বনাই পেলাই মই এয়া খাই দিলোঁ। ধুনীয়াকৈ খাই বৈ লৈ তাৰপিছত কি হৈছে জানানে, ইমানেই বেছি গৰম মানে কি হৈ আছে, কিবা খাবলৈও যেন ভাতখিনি খাবলৈও মন নাযায়, ভাত সোপাত ওচৰলৈ বনাবলৈও মন নাযায়, এনেকুৱা নিচিনা হৈ আছে। আপোনালোকৰ হৈছেনে বাৰু তেনেকুৱা? সেইকাৰণে মই বহুত ভাবি চিন্তি লাষ্টত ডিচাইড কৰিলোঁ যে নাই, মই এনেকৈ জিকা পুৰিম বা পিটিকা কৰিম আৰু লগত পানী দিয়া ভাত ল'ম। সেনেকৈ জিকাকেইটা ইয়াত পুৰি লৈছোঁ, তাৰপিছতে পানী দিয়া ভাত লৈছোঁ, লগতে তাত মিঠাতেল দিছোঁ আৰু এটা পিঁয়াজ কাটি লৈছোঁ। ধুনীয়াকৈ পিঁয়াজ জলকীয়া মিঠাতেল দি পেলাই মই এনেকৈ জিকাটো পিটিকা কৰি লৈছোঁ আৰু লগত এয়া চানা লৈ লৈছোঁ, চক্ৰৱৰ্তী চানা। মোৰ একদম চক্ৰৱৰ্তী চানা খুব ফেভাৰেট হয়, মই ভাতৰ লগত খাই খুব ভাল পাওঁ। আৰু এনেকৈ আজি দুপৰীয়া ভাত